হেল্ল' ভাইসকল, আজি মই আহিছোঁ কেচিং ৱেৰিং কৰবা এইটো ঘৰত। এয়া দেখিছেনে? তো ইয়াতে আছে ৱেৰিঙৰ বস্তুবিলাক। 1mm তার, সুইচ সকেট, বাল্টিঙত ফিনলেক্সৰ তার আছে। তাৰপিছত ইয়াতে আছে আমাৰ 4mm তার আৰু ইয়াত 2.5, আৰু ইয়াতে আছে এইখন উঠিবৰ কাৰণে জখলাখন, আৰু এইখন PVC কেচিং পাইপ হয়, এইটো 1 ইঞ্চি। তো দেখা পাইছে মোৰ লগতো কেচিং মাৰি আছে। ইয়াতে কেচিং মাৰা হ'ল কিটচেনত, এইপিনে আহিলে কেচিং, এইখন বোৰ্ড লগোৱা হ'ল। তো আপোনালোকে চাই থাকক, আৰু বহুত আছে। তো আপোনালোকে দেখা পাইছে ইয়াতে কেচিং মাৰা হ'ল, তাৰো টানিলোঁ। এয়া ওপৰত ফেনৰ পইণ্ট, আৰু এইপিনে তাৰবিলাক সোমাব লাগিব, আৰু ইয়াতে বোৰ্ড আছে। তো এইপিনে এটা পইণ্ট, আৰু এইটো এচিৰ পইণ্ট হয়। এয়া বোৰ্ডখন লগাইছোঁ, খুলি থৈ দিয়া আছে কিন্তু। এইপিনেদি এনেকুৱাকৈ ওলাই এইখন এখন বোৰ্ড, আৰু এইটো এটা লাইট। এইটো হ'ল এক্সজষ্ট ফেনৰ পইণ্ট, আৰু এইখন হ'ল আপোনাৰ একুৱাগাৰ্ডৰ পইণ্ট, আৰু ইপিনে আপোনাৰ লাইট পইণ্টটো আছে। আৰু ইয়াতে হৈছে মেইন মাষ্টাৰ বোৰ্ডখন কিটচেনৰ। তো দেখা পাইছে তাৰবিলাক ওলালে। এইবিলাক আমাৰ চাৰ্কিট হওক, এচিৰ পইণ্ট আছে, বোৰ্ড চাৰ্কিট আছে। তো এইটো হৈছে এচিৰ পইণ্ট, আৰু এইটো হৈছে বোৰ্ড চাৰ্কিট। তো এইবিলাক আমি পাইপত সোমাব লাগিব, আৰু ৱাল ফুটাব লাগিব। এইটো হৈছে চাৰ্কিটটো এইখন বোৰ্ডৰ, আৰু এইটো ইপিনেদি গৈ এই ফুটা যে দেখিছে এইপিনেদি ওলাই যাব এইপিনেদি। তো ইয়াতে এটা ফুটা কৰিব। তো ৱালখন মই ফুটা কৰি আছোঁ, এয়া চাওক হাম্বাৰিং মেচিনেদি। তো আমাৰ ফুটা হৈ গ'লে ইয়াত টেপ মাৰি ল'লোঁ তাঁৰডালত। তো এয়া চাই লওক, এয়া আমাৰ ফুটাটো। তো ইপিনেদি তাঁৰডাল উলিয়াই দিম আমি। কিয় নাযায় এই চাগে, ফুটাটো সৰু হ'ল। মেচিনটো ধৰ। বাপৰে বাপ, ওলাইছে। তো দেখা পাইছে চাৰ্কিটটো ওলালে। আমি দুটা ফুটা কৰিবলগীয়া হ'ল, এটা ফুটা সৰু হ'লে। তো এইপিনেদি চাৰ্কিটটো আহিছে, এটা ওপৰেদি আৰু এটা তলেদি। তো এনেকুৱাকৈ আৰু আমি কেচিং পাইপ মাৰিব লাগিব তাৰটো ঢাকাৰ কাৰণে। চাই থাকক। তো এয়া হৈছে কেচিং কাভাৰ। তো এইটো আমি কেচিঙত লগাম এতিয়া। তো জুখি কিনে আপোনালোকে কাটি ল'ব কিমান লাগে কিমান নালাগে। তো এইটো গ্ৰুপত লাগি যাব কেচিংটো। তো চাই থাকক। তো আপোনালোকে দেখা পাইছে কেচিং কাভাৰডাল মই লগাই আছোঁ। তো ভালকৈ আপোনালোকে তাৰটো বঢ়িয়াকৈ মিলাই কিনে মাৰিব লাগিব, নহ'লে নোসোমাব। মই যেনেকুৱাকৈ মাৰি আছোঁ তেনেকুৱাকৈ মাৰিব। কোবাই দিব, যিখিনি লাগি গ'ল কোবাই দিলে হ'ল। এনেকুৱা হাতৰ তলাই দে, জোৰে নামাৰিব আৰু ভাঙি যাব পাৰে। তো বঢ়িয়াকৈ মিলাই মিলাই মাৰিব। এয়া চাওক মই কেনেকুৱাকৈ মাৰি আছোঁ। তো দেখা পাইছে আপোনালোকে। তো আপোনালোকে ভালকৈ চাই চিন্তি কিনে লগাব, নহ'লে কিন্তু এইটো নালাগে। তো ভিডিঅ'টো যদি ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো চাই থাকক। তো ফাইনেলি তাৰখিনি টানা হ'ল আমাৰ। দেখা পাইছে চাৰ্কিটবিলাক আহিছে। তো ইয়াৰ পৰা MCB যাব। ইপিনেদি আহি MCBটো ইয়াতে বহিব। এইটোৱে MCB ডাবুল ডোৰ ছিংগল ফেজ। তো এইটো হৈছে MCBটো ডাবুল ডোৰ, দেখা পাইছে গ্ৰেট হোৱাইটৰ। ইয়াতে লিখাই আছে আপোনাৰ এইটো MCB DB বক্স 100 এম্পিয়াৰ, দেখা পাইছে আপোনালোকে। তো এইটো মই খোলোঁ, তো আপোনালোকে চাই থাকক। তো MCBত নিবৰ কাৰণে মই কেচিং মাৰি আছোঁ এতিয়া। MCBত লগি লিংকটো নিব লাগিব ন। তো MCBটো বহাই লওঁ, আপোনালোকে চাই থাকক। তো MCBক লগি কেচিংডাল মাৰা হ'ল। দুডাল কেচিং মাৰিলোঁ কাৰণ দুটা চাৰ্কিট আছে। তো
দেখাই পাইছে আপোনালোকে ইয়াতে MCBৰ দাগো দিয়া আছে, এইটো দাগ ইয়াতে MCB হ'ব। তো মই MCB বক্সটো খুলিলোঁ, এইটো দেখা পাইছে ভিতৰত, এইটো হৈছে নিউট্ৰেল কানেক্টৰ, এইটো হৈছে আৰ্থিন কানেক্টৰ, এইটো দেখাই পাইছে লিখা আছে নিউট্ৰেল আৰ্থিন, এইটো আৰ্থিন। তো ইয়াতে MCB কানেক্টৰ। তো MCBটো ৱালত হেংগিং কৰিলোঁ। তো এয়া দেখা পাইছে আপোনালোকে কেচিং চেচিং মাৰি এইবিলাক চাৰ্কিটবিলাক, এইটো MCBটো, এই দুডাল পাইপ। তো চাই থাকক। তো মই এতিয়া পাইপবিলাক আৰু তাৰবিলাক জাগাকলৈকে নিব লাগিব। তো পাইপডাল মই জোখমাখ কৰি কাটি লওঁ। এডাল কাটিলোঁ, এতিয়া মই লগাই দিম। ভালকৈ চাই চিন্তি লগাব। আৰু এইটো ঠেলোতে চাই ল'ব, কেচিঙৰ কিন্তু বহুত ধাৰ থাকে, হাত কাটি যাব পাৰে। তো চাই চিন্তি কৰিব, বি কেয়াৰফুলি। এইডালো মোৰ জোখ হৈ গ'ল, তো মই এইডালো লগাই দিলোঁ। তো মোৰ এইখিনি লগোৱা হ'ল। তো কাম কৰি থাকোঁতে মালিকে চাহ আনি দিলে আমাক, দেখা পাইছে গাখীৰ চাহ। তো আমাৰ চাহ ঠাহ খোৱা হ'ল। এইটো দেখিছে MCB 32 এম্পিয়াৰ DP হয় এইটো, আৰু এইকেইটা হৈছে SP 10 এম্পিয়াৰ, এইটো 16 এম্পিয়াৰ। বাকী এইবিলাক, এইটো হৈছে 10 এম্পিয়াৰ, এইটো 10 এম্পিয়াৰ, এইটো আপোনাৰ এইটো 10 এম্পিয়াৰে হ'ব, 10 এম্পিয়াৰ। তো আপোনালোকে দেখা পাইছে তার টানা হৈ গৈছে মোৰ MCBক লগি, MCBও বক্সত লগাই দিলোঁ। এয়া দেখিছে তারবিলাক, ব্লু কালাৰ যিমান আছে সেইবিলাক হৈছে নেগেটিভ, আৰু ৰেড কালাৰ যিবিলাক আছে সেইবিলাক হৈছে পজিটিভ, আৰু এইটো হৈছে AC চাৰ্কিট, ফ্ৰেছ নিউট্ৰেল, পজিটিভ নেগেটিভ। তো দেখা পাইছে আপোনালোকে মই কানেকশ্যন কৰি আছোঁ MCB। এইবিলাক হৈছে আৰ্থিন সেউজীয়াবিলাক, এইডাল হৈছে মেইন আৰ্থিন ব্লুডাল, যিডাল আপোনাৰ মেইন তলৰ মেইন আৰ্থিনৰ পৰা আহিছে। এইবিলাক কানেকশ্যন কৰি আছোঁ। তো মই কানেকশ্যন কৰি দেখাই আছোঁ আপোনালোকক, তো চাই থাকক। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব ভিডিঅ'টো, আৰু ভাল লাগিলে যদি লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিলে আৰু এনেকুৱা নতুন নতুন ভিডিঅ' মই দিব ভাল লাগিব, মোৰ মটিভেশ্যন হ'ম। তো চাই থাকক। আপোনালোকে ঘৰত ট্ৰাই নকৰিব। তো মোৰ MCB ফিটিং হৈ গ'ল, আপোনালোকে দেখা পাইছে মই কেনেকুৱাকৈ কৰিলোঁ। তো এইটো আপোনালোকে ঘৰত নিজে কৰিব, ট্ৰাই নকৰিব যদি নেজানে, বহুত ডেঞ্জাৰ হয়। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ এণ্ড বাই বাই।